11 তাৰিখৰ পৰা যি ঘটনা হৈছে তাত আমাৰ ইয়াত স্থানীয় এজন কৰ্মচাৰী তেওঁ ইমৰান ছিদ্দিকী নামৰ যিজন এই ব্যৱসায়ী এজন আছিলে তেওঁ নামত বহুত 40-50টা কেছ আছেই অলৰেডি আৰু তেওঁ ইয়াত সম্পূৰ্ণৰূপে অবৈধভাৱে ইয়াত ব্যৱসায় কৰি আছিলে আৰু ব্যৱসায় সন্দৰ্ভত তেওঁ লাইনৰ ভিতৰত গৈ কিনে আমাৰ মানুহগৰাকীক ওপৰজুপৰি প্ৰহাৰ কৰিছে তাৰ পৰিলক্ষিতত আজি ৰাতিপুৱা এই আমাৰ মুকুট ওৰাং দাদাজনৰ মৃত্যু হৈছে আৰু যিহেতু প্ৰশাসনে ইতিমধ্যে তদন্ত কৰি চালে যে তেওঁ যি ব্যৱসায়ী প্ৰতিষ্ঠানখন সম্পূৰ্ণৰূপে বেআইনী আৰু অবৈধ আৰু এই তদন্ত কৰাৰ পাছত আমিও দাবী জনালোঁ, ৰাইজে দাবী জনালে যে এই বেআইনী যিটো প্ৰতিষ্ঠান আছে এইটো সম্পূৰ্ণৰূপে উচ্ছেদ কৰিব লাগে আৰু ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে জিলা প্ৰশাসনে উচ্ছেদৰ কাম আৰম্ভ কৰিছে। আমি প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আহ্বান জনাইছোঁ আমাৰ আৰু কেইদফীয়া দাবী আছে, সকলো দাবী যাতে অনতিপলমে আমাক পূৰ্ণ কৰিব লাগিব আৰু এই যিজন কালপিত আছে, যিজন অসাধু ব্যৱসায় আছে, যি হত্যাকাৰী আছে ইমৰান ছিদ্দিকী, তাক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমি পথ অৱৰোধ কাৰ্য ইতিমধ্যে স্থগিত ৰাখিছোঁ, যিহেতু তেওঁ আমি এটাই দাবী জনাইছোঁ যে হত্যাকাৰীজনক ফাঁচি দিব লাগিব আৰু যেতিয়ালৈকে তেওঁ উচিত শাস্তি নাপাব আৰু পৰিয়ালে মুকুট ওৰাঙৰ পৰিয়ালে উচিত ন্যায় নাপাব তেতিয়ালৈকে আমাৰ আন্দোলন কিন্তু অব্যাহত থাকিব।